हेलो एवरीवन সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ জীৱন নদীৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈ বহুত বেছি ভাল লাগিবলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল ৰাহুলৰ দেউতাক লাহে লাহে সুস্থ হৈ উঠিছিল আৰু কথা পাতিব পৰা হৈছিল ইফালে আকৌ চন্দনাই ভাৰ্গৱৰ সৈতে কাজিয়া কৰিছিল আৰু সেইভাবে আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব চন্দনাক ৰাহুলে বুজাবলৈ যাব আৰু তেতিয়া চন্দনাই ৰাহুলক বহুত বেছি বেয়াকৈ ক'ব আৰু তেতিয়া ৰাহুলে মই এইখন ঘৰৰ সকলোকে এক কৰি ৰাখিবলৈ যি কৰিব লাগে তাকেই কৰিম বুলি ক'ব আৰু বিদিশাই সকলোবিলাক কথা শুনি থাকিব আৰু ভাৰ্গৱ ঘৰলৈ অহাৰ পাছত বিদিশাই ভাৰ্গৱক বৌৱে যে আজি ৰাহুলক বহুত বেছি বেয়াকৈ কথা শুনালে সেই কথাবোৰ ক'ব ইফালে আজি তিলোচন ভাগৱতী আৰু পুলিচজনে ভাৰ্গৱে পইচা খাইছে বুলি ভিডিঅ'টি এডিটিং কৰি মিডিয়াৰ আগত দি দিব আৰু সেইভাবে আজি ভাৰ্গৱক পুলিচে এৰেষ্ট কৰিবলৈ আহিব আৰু পুলিচে ভাৰ্গৱক লৈ যাবহি আৰু তেতিয়া ৰাহুলে বিদিশাক তই চিন্তা নকৰিবি মই অতি সোনকালে দাদাক লৈ আহিম বুলি ক'ব এতিয়া বাৰু সঁচাকৈয়ে ভাৰ্গৱক জেলত সুমুৱাই ৰাখিব নেকি বাৰু আৰু ৰাহুলে বাৰু ভাৰ্গৱক নিৰ্দোষী বুলি বাহিৰলৈ উলিয়াই আনিব পাৰিবনে এই সকলোবিলাক আপোনালোকে জানিব পাৰিব জীৱন নদীৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটিত সেয়েহে আজিৰ খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ইণ্টাৰেষ্টিং হ'ব আপোনালোকেও যদি জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন চাই ভাল পায় প্লিজ ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু আগলৈও অসমীয়া ধাৰাবাহিকসমূহৰ প্ৰম'সমূহ আগতীয়াকৈ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব থেংক ইউ